हेलो गाइस আজিৰ ভিডিঅ'টো দেখি চাগে আপোনালোকৰ জিভাৰ পানী ওলাই যাব আৰু স্বাগতম জনাইছো লুকুমনি টুনু ব্লগৰ অন্য এটা নতুন ভিডিঅ' লৈ চাওকচোন আজি ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে সো ভাবিলো আজি টেঙাকে খোৱা যাওক ইমান ধুনীয়া ৰ'দ আৰু টেঙা খাম কলপাত নহব তেনেকুৱাটো হ'বই নোৱাৰে এয়া মামীয়ে কলপাত কাটি আছে আৰু এয়া কলপাত কাটি হৈ গ'ল আনফালে মই লৈছো দুটা ৰবাব টেঙা আৰু দুটা মৌচুমী টেঙা ইফালে লৈছো নিমখ জলকীয়া আৰু এয়া জলি টেঙা গুছোৱা আৰম্ভ হৈয়ে গ'ল আৰু মইও গুছাই মেলি ললো আৰু এয়া ফুটবোৰ ধুনীয়াকৈ উলিয়াই যাম টেঙা গুটিয়ে সুটিয়ে থৈছো টেঙা গুটিয়ে সুটিয়ে খোৱাৰ মজাই বেলেগ নহয় জানো আনফালে মামীয়ে প্লেটতে উলিয়াই গৈছে দুইজনীয়ে জলি উলিয়ালে অলপ সময়টো বাছি যাব আৰু এয়া আমাৰ মৌচুমী আৰু ৰাবাব টেঙা অলৰেডি হৈ গ'ল এয়া নিমখ আৰু জলকীয়া সানিবলৈ বাকি আছে মৌচুমী টেঙাৰ যে ৰসটো বহুত বেছি ওলায় আৰু এয়া চাওকচোন ৰসটো বাগৰিয়ে গৈছে এয়া টেঙা হৈ গ'ল নিমখ জলকীয়া সানি ললো আৰু এতিয়া খোৱাহে কথা এয়া খাই লওঁ দেই সো টেঙা খাই কৰি আজৰি হলো আৰু এতিয়া ভাত বনাব লাগে সো মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছো দেই বাই বাই লাভ ইউ অল